দ্বাৰা আয়োজিত এখন ব্লাড ডোনেশ্যন কেম্পত আহিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে বহুতখিনি আমাৰ টেৰিটৰিয়েল আৰ্মি 135 বিষ্মুৰী কেম্পৰ পৰাও বহুতখিনি জৱানছ আহিছে, আমাৰ 7th AP বেটালিয়নৰ পৰা বহুতখিনি পুলিচ অধিকাৰী আহিছে আৰু আমাৰ মাজত উপস্থিত আমাৰ যিমানখিনি লায়ন্স ক্লাবৰ গণ্যমান্য ব্যক্তিসকল, প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী, ট্ৰেছাৰাৰ, যিসকলে এইটো প্ৰগ্ৰামটো ছাকচেছ কৰিবলৈ চেষ্টা কৰিছে, প্ৰগ্ৰামটো আয়োজিত কৰিছে, তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ ইমান ডাঙৰ এখন ৰক্তদান, যেনেকৈ মানে একদম কনচিডাৰ দ্য হাইয়েষ্ট ফৰ্ম অফ চেৰিটি, ৰক্তদান কৰিবলৈ তেখেতে আগত আহিছে। আমাৰ টাউনৰ মানুহসকলৰ মাজত ইমান ডাঙৰ এখন ইনিচিয়েটিভ ৰাখিছে আৰু আমাৰ টাউনৰ মানুহসকলকো মই অনুৰোধ জনাইছোঁ তেখেতসকলে আহিব, ছাপোৰ্ট দিব, ৰক্তদান কৰিব। কাৰণ আমাৰ ইয়াত দুটা ব্লাড বেংক আছে, ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত ব্লাড বেংক আছে, এতিয়া আমাৰ KMCHত ব্লাড বেংক অলমষ্ট হ'বলৈ লৈছে। তাত আমাক ব্লাড নিশ্চয় লাগিব আৰু আমাৰ কোকৰাঝাৰৰ মানুহ কাৰণে হয় এইটো, যেতিয়া কালি কিবা ইনচিডেণ্ট হ'লে কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে ব্লাডটো ইউজ হ'ব। চ' মই সকলোকে অনুৰোধ জনাইছোঁ তেখেতে আহিব, লায়ন্স ক্লাবৰ দ্বাৰা আয়োজিত এখন ব্লাড ডোনেশ্যন কেম্পত পাৰ্টিচিপেট কৰিব, নিজৰ ৰক্তদান কৰিব আৰু বহুত মানে আমাৰ টাউনৰ মানুহসকলৰ কাৰণে এখন নিজৰ ফালৰ পৰা এখন ডাঙৰ উপকাৰ আপোনালোকে কৰিব পাৰিব ৰক্তদান কৰি। চ' মই সকলোকে অনুৰোধ জনাইছোঁ আৰু আকৌ লায়ন্স ক্লাবৰ যিমান অৰ্গেনাইজাৰ্ছ আছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। থেংক ইউ। HDFC বেংকৰ পৰা স্পন্সৰ কৰা প্ৰগ্ৰাম হয়, তো HDFC বেংককো মই অনুৰোধ মানে ধন্যবাদ জনাইছোঁ আৰু বেলেগ বেংকছক মই অনুৰোধ জনাইছোঁ যে তেখেতেও আগত আগবাঢ়ি আহি এনেকৈ ধৰণৰ ভাল ইনিচিয়েটিভটো ছাপোৰ্ট দিব লাগে। আজি আমাৰ ব্লাড ডোনেশ্যন কেম্প ষ্টাৰ্ট ইতিমধ্যে হৈ গৈছে, তাৰ কাৰণে মই চিফ গেষ্ট আমাৰ DC মেডামক বহুত ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ মিউনিচিপালৰ চেয়াৰমেন ডাঙৰীয়ানীক মই বহুত ধন্যবাদ দিছোঁ। তেখেতে আমাক আগৰ পৰাই সহায় কৰি আহিছে। যিকোনো আমি পাৰ্মানেণ্ট প্ৰজেক্ট কৰোঁ, আমাৰ মিউনিচিপালৰ চেয়াৰমেন বাইদেউ ডাঙৰীয়ানী তেখেত আমাক বহুত সহায় কৰি থাকে, সব ফালদি আমি তেখেতৰ পৰা কোঅপাৰেশ্যনটো পাওঁ। আৰু আমাৰ লায়ন্স যি মেম্বাৰসকল, আমাৰ চাৰ্টাৰ প্ৰেছিডেণ্ট, আমাৰ পাষ্ট প্ৰেছিডেণ্ট ৰাজু বৰ্মন ডাঙৰীয়া, তেখেত সকলোৱে আমি আজি একলগ হৈ পেলাই আমাৰ HDFC বেংকৰ সহায়টো লৈ আমি আজি এই প্ৰগ্ৰামটো পাতিছোঁ। আশা ৰাখিছোঁ আৰু আমাৰ কোকৰাঝাৰত বহুত ডাঙৰ তেনেকুৱা আমাৰ ইনষ্টিটিউশ্যন আছে, তেওঁলোকেও যদি আমাক সহায় কৰে, আমি এনেকুৱা ব্লাড বেংক বা আৰু আমি ছ'চিয়েল ৱৰ্ক বহুতখিনি আছে যিটো আমি কৰি থাকোঁ সময়ে আমাক যদি আৰু বেংকবিলাকে আছে তেখেতসকলেও যদি আমাক সহায় কৰে, স্পন্সৰ কৰে, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ আমি আৰু প্ৰগ্ৰাম কৰিব পাৰোঁ। সকলোকে আমাৰ এই প্ৰজেক্টটো আমাৰ ব্লাড ডোনেশ্যন কেম্প কৰাৰ কাৰণে সহায় কৰিছে যিসকল, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মিডিয়া বন্ধু, আপোনালোকৰ বিশেষ অৱদান আছে। আপোনালোকৰ জৰিয়তে আমি গোটেই অসমত, নট অনলি কোকৰাঝাৰ, আমি গোটেই অসমত আমি এইটো বস্তুটো আমি মেছেজটো দিব পাৰিম আৰু ৰাইজে যাতে আহে। আমি আগত নেক্সট আমি 2 মাহ পিছত আৰু এটা আমি ব্লাড ডোনেশ্যন কেম্প কৰিব বিচাৰিছোঁ, তাতে যাতে আপোনালোকৰ এই মেছেজটো পাই আমাক যাতে মানুহে সহায় কৰে, ব্লাড ডোনেট কৰিবৰ কাৰণে ওলাই আহে। আপোনালোকে চবকে মই বিশেষ ধন্যবাদ দি